ফিকশনৰ মানে আমাৰ অৰিজিনেল অটোটো হ'ল কেয়াৰ মীৰা। এইটো মালায়ালামৰ অৰিজিনেল কিতাপ হয়, এইটো ট্ৰেন্সলেট কৰিছে জে দেৱিকা। গতিকে আমি জইণ্টলি এৱাৰ্ডটো দিয়া হৈছে তাৰমানে 50,000 টকা। অৰিজিনেল অটোৰ প্লাছ যোনে মানে ইংলিছত ট্ৰেন্সলেট কৰিছে, এইটো হ'ল ফিকশ্যন। আৰু নন ফিকশ্যনত আমাৰ সেইটো টাইটেল ফায়াৰ অন দ্য গেঞ্জেছ, লাইফ আমং দ্য ডেডছ ইন দ্য বনাৰস। এইটো হ'ল আমাৰ নন ফিকশ্যন। তো ইয়াৰ আমাৰ ৰাধিকা আয়েঙ্গাৰ ইয়াত দিয়া হৈছে। তো এই দুটা কিতাপ, এটা ফিকশ্যন আৰু এটা নন ফিকশ্যন। এই বছৰত আমি নমিনেশ্যন লৈছোঁ যদিও এতিয়ালৈকে আমি জুৰিৰ দ্বাৰা এইটো নিৰ্বাচিত কৰিব পৰা নাই। কিন্তু আমি আশা ৰাখিছোঁ নেক্সট বছৰত তেওঁলোকৰ এই বছৰৰ বঁটাটো আমি প্ৰদান কৰিব পাৰিম। বন্ধুসকল, যে যোৱা ফেব্ৰুৱাৰী 1, 2 আৰু আজি 3 তাৰিখ পৰা আৰম্ভ হোৱা যিটো নেকি আমাৰ চতুৰ্থ কোকৰাঝাৰ লিড ফেষ্টিভেল, সেই ফেষ্টিভেলৰ আজি শেষ দিন। এই শেষ দিনত আমি যথেষ্ট আনন্দিত হৈছোঁ যে আমাৰ চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱ যথেষ্ট উৎসাহ উদ্দীপনাৰে আৰু ৰমৰমীয়াকৈ মানে সমাপন হ'বলৈ গৈ আছে। কিছু ঘণ্টাৰ পিছত আমাৰ কোকৰাঝাৰ লিড ফেষ্টিভেলৰ কাৰ্যসূচী সমাপ্ত হ'ব। এতিয়া সেইকাৰণে আমি আপোনালোক সংবাদ মাধ্যমৰ যোগেদি আমাৰ এই উৎসৱ সাফল্যমণ্ডিতভাৱে উদযাপন কৰাত সহায় সহযোগ কৰাৰ কাৰণে সকলো প্ৰকাৰৰ মাধ্যমৰ ব্যক্তিসকলক আমি ধন্যবাদ যাচিছোঁ। আপোনালোক সংবাদ মাধ্যমৰ যোগেদি আমি ৰাইজক আহ্বান কৰিছিলোঁ আৰু সেই হিচাপত ৰাইজ আৰু বিভিন্ন পাৰ্টিচিপেণ্টবিলাক ইয়াত অংশগ্ৰহণ কৰি পেলাই আমাৰ সেই সাহিত্য উৎসৱৰ কাৰ্যসূচীটো সাফল্যমণ্ডিত হৈছে। তাৰ কাৰণে আমি আয়োজক কমিটিৰ ফালৰ পৰা বিশেষভাৱে আমি ধন্যবাদ যাচিছোঁ। আপোনালোকক আগৰ সংবাদমেলত আমি যি ধৰণৰ জনাইছিলোঁ সেই ধৰণৰ অংশগ্ৰহণকাৰীবিলাক আমাৰ এই উৎসৱত অংশগ্ৰহণ কৰিছে, আমাৰ মানে ইনভাইটেশ্যনটোৰ সঁহাৰি জনাই পেলাই। গতিকে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ এই 3 দিনীয়া কাৰ্যসূচীত দেশ বিদেশৰ পৰা আগত কোৱাৰ নিচিনাকৈ আমি বাহিৰা দেশৰ পৰা মুঠ 8জন ব্যক্তিয়ে এইবাৰ মানে আমাৰ ইয়াত উপস্থিত হ'ব পাৰিছে। বিদেশী লেখক লেখিকাসকলৰ ভিতৰত আমাৰ 7খন দেশৰ পৰা 8জন ব্যক্তিয়ে মানে ইয়াত উপস্থিত হৈছে। সেইবিলাক হৈছে নেপালৰ পৰা এজন, জাপানৰ পৰা এজন, সাউথ কোৰিয়াৰ পৰা এজন, এষ্টনিয়াৰ পৰা এজন, ইউকেৰ পৰা এজন, শ্ৰীলংকাৰ পৰা এজন আৰু ডেনমাৰ্কৰ পৰা 2জন আমাৰ অতিথি মানে লেখক বা সাহিত্যিক ইয়াত উপস্থিত হৈছে। ইয়াৰ বাদেও আমাৰ ভাৰতৰে নৰ্থ ইষ্টটো বাদ দি পেলাই বাকী মানে ৰাইজৰ পাৰ্টিচিপেণ্টৰ মুঠ সংখ্যা হৈছে 67জন। তেওঁলোকে বিভিন্ন ভাষাক ৰিপ্ৰেজেণ্ট কৰি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। আৰু যথেষ্ট উৎসাহিত কথা যে আমাৰ বড়োলেণ্ড আৰু অসমৰ 200তকৈ অধিক, 210জন অধিক পাৰ্টিচিপেণ্টে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ যি মানে 3 দিনীয়া কাৰ্যসূচী, সেই 3 দিনীয়া কাৰ্যসূচীত 55টা মানে বিভিন্ন ছেছন আছিলে, আলোচনা, কবিতা পঢ়া, তেনেকুৱাকৈ যি ছেছন আছিলে তাত অংশগ্ৰহণ কৰিছে আমাৰ নৰ্থ ইষ্টৰ পৰা more than 210 মানে ব্যক্তিসকলে। এইটো ইনক্লুডিং দি ফায়াৰ চাইড পয়েম ৰিডিং মানে যানেকি আমাৰ ছেছন আছিলে সেইটো ইনক্লুড কৰি পেলাই। এইটো যথেষ্ট উৎসাহজনক মানে পাৰ্টিচিপেশ্যন এইবাৰ। আৰু ডেইলি বেচিছত যদি আমি হিচাপ কৰোঁ তেতিয়াহ'লে প্ৰথম আমাৰ উদ্বোধনীৰ দিনা 1 ফেব্ৰুৱাৰীৰ দিনা আমাৰ যিটো হিচাপ, সেই হিচাপত more than মানে 2500 ব্যক্তিয়ে এই উৎসৱত অংশগ্ৰহণ কৰিছে। আৰু যোৱাকালি আৰু আজিলৈকে আমি যিটো হিচাপ লৈছোঁ 1800তকৈ অধিক ব্যক্তি ইয়াত পাৰ্টিচিপেণ্টৰ লগতেও সদাশয় ৰাইজে ইয়াত অংশগ্ৰহণ কৰি উৎসাহ উদ্দীপনাৰ পৰিৱেশ এটা ইয়াত সৃষ্টি কৰি পেলাই আমাৰ সাহিত্য উৎসৱটো মানে সাফল্যমণ্ডিত হোৱাত সহায় কৰিছে।
সেইকাৰণে আমি আমাৰ আয়োজক কমিটিৰ তৰফৰ পৰা সকলোকে আমি ধন্যবাদ যাচিছোঁ। ইয়াৰ বাদেও আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই সাহিত্য উৎসৱৰ সংগতি ৰাখি পেলাই আমি এটা গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ। সেই গ্ৰন্থমেলাটো বিশেষ দূৰ দূৰণিৰ পৰা গ্ৰন্থ বিক্ৰেতা তেওঁলোকে অংশগ্ৰহণ কৰিব পৰা নাই যদিও আমাৰ ওচৰৰ দিল্লী বা তেনেকুৱাৰো মানে ইয়াত গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে বুক পাব্লিচাৰ বিলাকে। এটা ভাল দিশটো হৈছে আমাৰ মানে BTC চৰকাৰৰ তৰফৰ পৰা আগৰ বছৰবোৰৰ দৰেই এই বছৰতো আমাৰ BTR অঞ্চলত অৱস্থিত যিখিনি প্ৰভিঞ্চিয়েলাইজ গভৰ্ণমেণ্ট এণ্ড নন প্ৰভিঞ্চিয়েলাইজ কলেজেছ আছে সেই কলেজেছ বিলাকক এখন কলেজত 50 লাখকৈ টকাৰ মানে 50,000কৈ মানে টকাৰ গ্ৰন্থ তেওঁলোকক দিছে। গতিকে আমাৰ মানে BTR অঞ্চলত মোটামুটি প্ৰায় 53খন আমাৰ প্ৰভিঞ্চিয়েলাইজ গভৰ্ণমেণ্ট এণ্ড নন প্ৰভিঞ্চিয়েলাইজ এণ্ড ভেঞ্চাৰ কলেজ আছে। তেওঁলোক চবকে মানে 50,000 টকাৰ কিতাপ ইয়াৰ পৰা মানে দিয়া ব্যৱস্থা কৰিছে। সেইকাৰণে আমি আয়োজক কমিটি হিচাপে আমাৰ লোকেল যাৰ নেকি চৰকাৰ BTR চৰকাৰ তেওঁলোকক আমি ধন্যবাদ যাচিছোঁ। ইয়াৰ বাদেও আমাৰ ইয়াত এইবাৰৰ বিশেষ এটা মানে উল্লেখযোগ্য দিশ আমি আগতেও আপোনালোকক কৈছিলোঁ যে এই মানে কোকৰাঝাৰ লিড ফেষ্টিভেলৰ লগত সংগতি ৰাখি পেলাই আমাৰ বড়োলেণ্ড অঞ্চলত থকা প্ৰায় 26টা অন্যান্য জনগোষ্ঠীৰ সংগঠনবিলাকৰ ছাত্ৰ সংগঠন আৰু সাহিত্য সংগঠনৰ ব্যক্তিসকলকো ইয়াত পূৰ্ণভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। আৰু সেই বিভিন্ন জনগোষ্ঠীৰ ভাষা জনগোষ্ঠীৰ যিবিলাক নেকি সাহিত্য আছে তেওঁলোকৰ লেখকসকলক মাতি পালে আমি ইন এডিশ্যনেল বেচিছত সেশন মানে আমি ব্যৱস্থা কৰি দি পালে তেওঁলোককো মানে কবিতা পাঠ কৰা বা গল্প পাঠ কৰা বা তেওঁলোকৰ মাজত আলোচনাৰ ব্যৱস্থা আমি কৰিছিলোঁ। আৰু যথেষ্ট উৎসাহিত যে আমাৰ সেই মানে জনগোষ্ঠীবিলাকৰ সাহিত্য প্ৰেমী লোকসকল ষ্টুডেণ্টবিলাক তেওঁলোকে আহি পালে আমাৰ এই উৎসৱৰ লগত এডিশ্যনেলভাৱে অতিৰিক্তভাৱে আমি যিটো সেশন আয়োজন কৰিছোঁ তাতে তেওঁলোকে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ যোৱাকালি আৰু পৰহি প্ৰথম দিনা আৰু দ্বিতীয় দিনা তেওঁলোকৰ সেই সেশনটো আমি আয়োজন কৰিছিলোঁ। যথেষ্ট উৎসাহজনকভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে। ইয়াৰ বাদেও আমাৰ এটা খবৰ আপোনালোকে নিশ্চয় এইটো প্ৰচাৰ কৰিব লাগে যে আমাৰ এই সাহিত্য উৎসৱত আমাৰ বড়োলেণ্ড অঞ্চলত থকা প্ৰায় 53টা কলেজৰ পৰা 10জনকৈ ছাত্ৰ ছাত্ৰী আৰু 2জনকৈ শিক্ষক আমি ইনভাইট কৰিছিলোঁ চৰকাৰী তৰফৰ ফালৰ পৰা আমাৰ ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে। প্ৰায় মানে কলেজৰ পৰাই আমাৰ ইয়াত 10জনকৈ মানে ল'ৰা ছোৱালী আৰু 2জনকৈ শিক্ষক ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে প্ৰতিদিনে মোটামুটি আমাৰ 600জন মান ল'ৰা ছোৱালী আমাৰ ই মানে উৎসৱত অংশগ্ৰহণ কৰিছে। ইয়াৰ বাদেও অতিৰিক্তভাৱে আমি কোকৰাঝাৰ জিলা আৰু চিৰাং জিলাৰ পৰা প্ৰতিদিনে প্ৰায় কলেজৰ পৰা আমি 30ৰ পৰা 40জন ল'ৰা ছোৱালী মাতিছিলোঁ। সেই হিচাপত প্ৰিন্সিপাল মহোদয়সকলে তেওঁলোকে উৎসাহিত হৈ পালে তেওঁলোকৰ কলেজৰ পৰা এক্সট্ৰাকৈ 30ৰ পৰা 50জনলৈকে ছাত্ৰ ছাত্ৰী ডেইলি বেচিছত আমাক ইয়াত পঠাইছে এই উৎসৱটো মানে সাফল্যমণ্ডিত কৰাৰ কাৰণে। সেইকাৰণে আমি আমাৰ আয়োজক কমিটিৰ ফালৰ পৰা আপোনালোকৰ মাধ্যমৰ যোগেদি সেই অনুষ্ঠানবিলাকৰ হেড মুৰব্বী আমাৰ প্ৰিন্সিপাল মহোদয়সকলক আমি আমাৰ কমিটিৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ। শিক্ষকসকল যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি ধন্যবাদ দিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে ইয়াত ইমান ঠাণ্ডাৰ মানে বতৰতো তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে, হাঁহি খুচিৰে ইয়াত অংশগ্ৰহণ কৰি আনন্দিত লাভ কৰাৰ লগতে আমাৰ দেশ বিদেশৰ সাহিত্যিকসকলৰ যিবিলাক আলোচনা কবিতা পাঠ গল্প পাঠ এইবিলাক শুনি পেলাই তেওঁলোকৰ পৰা যিখিনি শিকিব লগা সেইখিনি শিকাৰ সুযোগটো মানে লৈছে। আৰু আমাৰো যিখিনি ফিলিং বা ভাৱ আমাৰ ভাষাৰে কবিতা গল্পবিলাক আমি যিবিলাক কৰিছোঁ সেইবিলাক মানে তেওঁলোকৰ লগত এক্সচেঞ্জ কৰি আমাৰ এই অঞ্চলত এটা সাহিত্যৰ পৰিৱেশ আৰু শান্তিৰ পৰিৱেশটো গঢ়াত যথেষ্ট সহায় হোৱা বুলি আমি আয়োজক কমিটিয়ে মানে অনুভৱ কৰিছোঁ। আৰু আপোনালোকে চবেই জানে এইবাৰৰ সাহিত্য উৎসৱৰ মূল বিষয়টো আছিলে থিমটো আছিলে
আমাৰ ব্ৰিজিং পিপল কালচাৰ লিটাৰেচাৰ উইথ এ মেছেজ অফ পিচ বুলি আছিলে আমাৰ, যিটো আমি শান্তিৰ বাৰ্তাৰ সৈতে সাহিত্য সংস্কৃতি আৰু মানুহৰ মাজত সেতু বন্ধন বুলি আমি এটা থিম লৈছিলো। আৰু এইটোৰ ওপৰতেই নিৰ্ভৰ কৰি পেলাই আমাৰ যিমানটা ছেছন এই উৎসৱত আমি মানে ছেট কৰিছিলো, সেই ছেছন বিলাকত মূল বিষয়বস্তুটো শান্তিৰ লগত ৰিলেশ্যন ৰাখিয়ে আমি কৰিছিলো। আৰু সেইটো আমাৰ আয়োজক কমিটিৰ যিটো মহান উদ্দেশ্য আছিলে, সেই মহান উদ্দেশ্যটো আমি সাফল্যমণ্ডিত হোৱা বুলি আমি ভাবো। আৰু ইয়াত বিশেষ উল্লেখ কথাটো হৈছে যে এইবাৰ আমাৰ যিটো নেকি অপেনিং ছেছন আছিলে, সেই অপেনিং মানে ছেছনত বা ইনাগুৰেল ছেছনত আমাৰ ওচৰৰে নাগালেণ্ড ৰাইজৰ সন্মানীয় তেওঁলোকৰ লেজিছলেটিভ এছেম্বলিৰ স্পীকাৰ ডাঙৰীয়া লং কুমাৰ ডাঙৰীয়া ইয়াত উপস্থিত হৈছিলে। আমি যথেষ্ট মানে উৎসাহিত হৈছো। আৰু আমি আগতে আপোনালোকক জনোৱা হিচাপত ভাৰতৰ এগৰাকী মানে বিশিষ্ট মানে লেখক, যিজন ব্যক্তিয়ে মানে কি কয় জ্ঞানপীঠ বঁটা পাইছিলে, দামোদৰ মৌজা, তেখেতেও ইয়াত উপস্থিত থাকি আমাৰ লগত ইয়াত থাকি পেলাই তেখেতক যথেষ্ট উৎসাহিত কৰিছে। আৰু তেখেতৰ লিখনিৰ যিবিলাক কথা, যিখিনি ভাৱ, সেইবিলাক তেওঁ ডিছকাশ্যনৰ যোগেদি আমাৰ মাজত তেখেতে আমাক জনাবলৈ মানে সক্ষম হৈছে। তেনেকুৱাকৈ বিশেষ ব্যক্তিবিলাক ইয়াত মানে অংশগ্ৰহণ কৰিছে। আৰু আমি যথেষ্ট মানে ধন্যবাদ দিছো আমাৰ মণিপুৰৰ পৰা, মণিপুৰী ভাষা বা তেওঁলোকৰ ভাষাৰ মানে কবি 4জন ইয়াত উপস্থিত আছিলে। আৰু কুকি সম্প্ৰদায়ৰ ফালৰ পৰাও 2জনকৈ মানে কবি আমাৰ ইয়াত মানে উপস্থিত হৈছিলে। আমাৰ বিশেষভাৱে আমি সেইটোও লক্ষ্য কৰিছিলো যে নৰ্থ ইষ্টৰ এটা চিষ্টাৰ মানে ষ্টেট মণিপুৰত যি অশান্ত এটা পৰিৱেশ হৈ আছে, সেই পৰিৱেশৰ মাজত সাহিত্যৰ যোগেদি শান্তিৰ
আপোনালোকক আন্তৰিকভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ ব্যক্তিসকলক আমি আমাৰ আয়োজক কমিটিৰ ফালৰ পৰা নিশ্চয় ধন্যবাদ দিবই লাগিব। আৰু আজি যিধৰণে আপোনালোকে সহায় সহযোগ কৰি আমাৰ এই উৎসৱটো সফল হোৱাত মানে সহায় কৰিলে, নিশ্চয় আশা ৰাখিম আপোনালোকে ভৱিষ্যতেও এনেধৰণৰ সহায় কৰিব।